হেল্ল' গাইজ আজি দুদিনমানৰ পৰা ছ'চিয়েল মিডিয়াত মেইনলি ফেচবুকত ছিংগল চেলেঞ্জ ৰিলেশ্যনশ্বিপ চেলেঞ্জ ব্ৰেকআপ চেলেঞ্জেদি ভৰ্তি হৈ গৈছে যিবিলাক চেলেঞ্জৰ লগত কম বেছি পৰিমাণে আপুনি ময়ো জড়িত এতিয়া চবতকৈ ডাঙৰ কুৱেশ্যন হ'ল এই চেলেঞ্জবিলাক এক ৰাতিত আহিল ক'ৰ পায় কেনেকৈ ইমান হঠাতে ভাইৰেল হৈ গ'ল তেতিয়াহ'লে শুনক এই চেলেঞ্জবিলাকৰ বেকগ্ৰাউণ্ডত এটা বুম ইণ্টাৰেষ্টিং ষ্টৰী জড়িত হৈ আছে আপোনালোকৰ যিবিলাকে নিউজ অলপ বেছিকৈ চাই তেওঁলোকে গম পাব যে আজি দুদিনমান আগতে ৰাজ্যসভাত কৃষক কেন্দ্ৰিক 3খন বিল গৃহীত হল যিকেইখন বিল গৃহীত হতো বিৰোধীবিলাকে কোনোদিন বিচৰা নাছিল বা বিৰোধী পক্ষই সদায় বিৰোধ কৰিছিল আৰু যেইটা সেইকেইখন গৃহীত হল লগ আকালি দলে বিজেপিৰ লগত মিত্ৰতাটো ছেট কৰি ফেলে তেওঁলোকে ছ'চিয়েল মিডিয়াত বিশেষ হেছটেগ এটা উলিয়ালে যি হেছটেগ ষ্টেণ্ড উইথ ফাৰ্মাৰ্ছ চেলেঞ্জ মানে দেশৰ জনসাধাৰণ যাতে খেতিয়কবিলাকৰ লগত থিয় দিব পাৰে তো আফটাৰ অল উই আৰ ইণ্ডিয়ানছ ন আৰু মেইনলি আমি অসমীয়াবিলাক আমিতো ইমান বেছি ইণ্টাৰেষ্টিং হাজাৰ ডাঙৰ টপিক এটা নাহক কিয় লাষ্টত যাই পিনে সেইটো যাই ধেমালিতে পৰিণত হৈ যায় যেনকে প্ৰথম অৱস্থাত আমাক ক্লেপ বজাব দিছিল কৰোণাৰ সময়ত আমিতো ঢোল বজাই পেলাই সমদল কৰি দিলোঁ আৰু সেই ছেম ছিষ্টেমটো হৈছে ইবাৰো আৰু ষ্টেণ্ড উইথ ফাৰ্মাৰ্ছ চেলেঞ্জ যাই পেলাই ইনে ৰিলেশ্যনশ্বিপ চেলেঞ্জ ব্ৰেকআপ চেলেঞ্জ ডাইভৰ্চ চেলেঞ্জ প্ৰেগনেণ্ট চেলেঞ্জেদি ভৰ্তি হৈ গৈছে আৰু আপোনালোকে শুনি আচৰিত হ'ব এতিয়ালৈকে যিমানবিলাক চেলেঞ্জ ক্ৰিয়েট হৈছে চবতকৈ বেছি টপ লিষ্টত আছে ছিংগল চেলেঞ্জ চিন্তা কৰক ছিংগলৰ সংখ্যা আমাৰ ছ'চাইটিত কিমান বেছি যিটো চেলেঞ্জে মিলিয়নৰ ঘৰ অতিক্ৰম কৰি গৈছে আপোনালোকে ফাইনেলি এই ঘটনাটো গম পালাক যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ডেফিনেটলি প্ৰেছ কৰি দিব কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন মই আপোনালোকক গেলেন ট্ৰাই কৰি থাকিম চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ